অসম তৃণমূল কংগ্ৰেছৰ দৈনিক এটাৰ পিছত আনটো কাৰ্যসূচী সমগ্ৰ অসমতে। আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হ'বলগীয়া পৰীক্ষাত হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ জানিব পৰা মতে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত 6জনীয়া প্ৰতিনিধি দল এটাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰিলে। স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে আৰু যি সময়ত অসমৰ নিবনুৱা সমস্যা ব্যাপক ৰূপ ধাৰণ কৰিছে ঠিক সেই সময়তে হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তন কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক যুৱ প্ৰজন্মৰ বিৰোধী হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰাৰ উপৰিও এই ক্ষেত্ৰত বহিৰাজ্যৰ চাকৰি প্ৰাৰ্থীকহে উপকৃত কৰিব বুলি স্মাৰক পত্ৰত উল্লেখ কৰিলে ৰাজভৱনলৈ যোৱা প্ৰতিনিধি দলটোত সভাপতি ৰিপুণ বৰাৰ লগতে সাধাৰণ সম্পাদক তৰিৎ চেটাৰ্জী আৰু গজেন্দ্ৰ উপমান্য মেহবুব হুছেইন দিলীপ কুমাৰ দিগন্ত বৰ্মন যোৱা বুলি জানিব পৰা যায়। আনফালে সমগ্ৰ অসমতেই বিভিন্ন জিলাৰ বিভিন্ন ঠাইত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী চলি থকা পৰিলক্ষিত হৈছে। যোৱাকালি গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলে। গোৱালপাৰা জিলাৰ সভাপতি আৰিফ আখতাৰ আহমেদৰ নেতৃত্বত গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইত যোগদান কাৰ্যসূচীত কেইবাশ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। জানিব পৰা মতে সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিলাৰ লগতে গোৱালপাৰা জিলাৰ তৃণমূল কংগ্ৰেছৰ দলীয় কাম কাজৰ লগতে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কৰ্মীসকলে নিষ্ঠাৰে কাম কৰি আছে বুলি ক'লে সভাপতি আৰিফ আখতাৰ আহমেদে। আপুনি চাই আছে দ্য ৰয়েল নিউজ।